হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালেই চাগে? মই আছোঁ এতিয়া মেঘালয়ত। আপোনালোকে দেখিছে কি ধুনীয়া এটা পৰিৱেশ, এটা সেউজীয়া পৰিৱেশ। এই দলংখন খুব ধুনীয়া লাগিছে, খুব ধুনীয়াকৈ বাঁহেৰে বনাইছে। দেখি ইমান ভাল লাগিছে নহয়। আজি বিশেষ এটা কাৰণতহে এই ভিডিঅ'টো বনাইছোঁ। মোৰ কিছুমান ফটো ফেচবুকত অলপ বেয়া ৰূপত দেখিবলৈ পাইছোঁ। দুই এখন ফটো বাৰু মই ক'বলৈ নেযাওঁ, কাৰণ কিছুমানে মেখেলা চাদৰ পিন্ধাইছে আৰু কিছুমানে চুইদাৰ পিন্ধাইছে। কোনোবাই এডিট কৰি মোক ধৰি আছে। এইবোৰ কিন্তু মই ক'বলৈ যোৱা নাই, কাৰণ ছ'চিয়েল মিডিয়াত এইবিলাক আগৰ পৰাই চলি আহিছে। কিন্তু এজনে হিমাচ হেৰাই গ'ল। সেয়েহে আজি মোৰ বহুত দুখ লাগিছে, খঙো উঠিছে। এতিয়া হয়তো ফটোকপি কাটি থ'বও পাৰে সেইজনে। মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে মই ভাবিয়ে নাপাওঁ। ধেমালি কৰাও সীমা এটা থাকে, সেইবোৰ ধেমালি বুলি নকয়। মোৰ ফটোকপি এডিট কৰি এনেকুৱা বনাই দিছে, গতিকে আৰু যাতে কাৰো সৈতে এনেকুৱা ধৰণৰ ফটো এডিট কৰি ছ'চিয়েল মিডিয়াত নিদিয়ে যেন। আপোনালোকে কওকচোন, মই এতিয়া সেইজনক কি কৰোঁ, কি কৰা উচিত?